হয় সঁচাকৈ আজি ভাল লাগিল আজি এই প্ৰগ্ৰাম আৰণাই বিলখনত যেটো অল সান্তাল ষ্টুডেণ্ট ইউনিয়নৰ প্ৰগ্ৰামত যেটো আৰম্ভ আজি প্ৰথম দিন যেহেতু আৰু দুদিন বাকি আছে যাতে এই প্ৰগ্ৰামত যথেষ্ট ভাল হ'ব বুলি মই আশা কৰোঁ আৰু যেহেতু আমাৰ অল সান্তাল ষ্টুডেণ্ট ইউনিয়নৰ আমাৰ যেহেতু সান্তাল সমাজৰ এটা বেকবন আৰু এই কমিটি যাতে আৰু আসুৰ নেতৃত্ব যাতে আমাৰ গোটেইখিনি ট্ৰেডিশ্যনেল যাতে বচাই ৰাখিব পাৰিম আৰু কলা কৃষি যিমান আছে এইটো যাতে বচাই ৰাখিব পাৰিম এইটো মোৰ আশা আছে আৰু যাতে সিহঁতৰ ওচৰত মোৰ অনুৰোধ থাকিল যে যাতে আগন্তুক দিন যাতে ধৰ্ম হওক আৰু বিভিন্ন সমাজৰ বহুত কাম কৰিবলগীয়া আছে এইটো যাতে সিহঁতে ভালকৈ চলাই লৈ যাবৰ কাৰণে মই প্ৰাৰ্থনা কৰোঁ আৰু যাতে ভৱিষ্যত ভাল হয় এইখিনি কৈ মই মন্তব্য সামৰিলোঁ নিউজ মিডিয়াক মই নমস্কাৰ জনাইছোঁ আজি আমাৰ কাৰণে এটা ভাল দিন সদৌৰ সাঁওতাল ষ্টুডেণ্ট ইউনিয়নৰ আজিৰ এই কাছিয়াবাৰী আৰণাই ফিল্ডত তিনিদিনীয়া কাৰ্যসূচীৰে তেখেতসকলৰ যিটো সুন্দৰ এক যিটো বৈঠক বা মিটিং সেই মিটিংখন আজিৰ পৰা আৰম্ভ হ'ব তাক মোক ৰাহুল নাৰ্জাৰী হিচাপে আজিৰ এই মেইন যিটো পেণ্ডেলটো উদ্বোধন কৰাৰ কাৰণে মাতিছিলে মই ইতিমধ্যে উদ্বোধন কৰি দিলোঁ মই আশা কৰিছোঁ আমাৰ এই আসুৰ যিটো উদ্যোগত অনাগত সময়ত আমাৰ এই সাঁওতাল সমাজে সুন্দৰকৈ নিজৰ মাজত এক ভাতৃত্ববোধ বজাই থাকক গোটেই অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা অহা সাঁওতাল সমাজে একেলগে হৈ আগন্তুক সময়ত কাম কৰি যোৱাত এক শক্তি দিয়ক তাকে মই কামনা কৰিছোঁ আৰু আশা কৰিছোঁ এই প্ৰগ্ৰামত যাতে কোনো বাধা বিঘ্নি নোহোৱাকৈ ভগৱানে যাতে ভালকৈ আমাৰ এই কাৰ্যসূচী চলাই লৈ যোৱাত সহায় সহযোগ কৰক